মমো চাটনি বনাবলৈ আজি আমাক প্ৰয়োজন হ'ব এয়া আদা লৈছো নহৰু জিৰা ধনিয়া শুকান জলকীয়া নিমখ সৰিয়হৰ তেল বিলাহী দুটা আৰু এয়া পিয়াজ সৰু সৰুকৈ কাটি লৈছো তেল গৰম হৈ গ'ল এতিয়া ইয়াতে জিৰা কেটা দি দিম এবাৰ এনেদৰে হেতাই লৰাই দিছো যে তেল গৰম হৈ আছে জ্বলি যাব এয়া ধনিয়া আদা নহৰু কেইফুটামান আৰু এয়া পিয়াজ এতিয়া এইখিনি ভালদৰে লৰাই মিক্স কৰি লম এনেদৰে লৰাই মিক্স কৰি লোৱাৰ পাছত অকণমান সময় পিয়াজখিনি মিডিয়াম ফ্লেমতে সিজাই থাকিম এয়া পিয়াজখিনি সিজিলে এতিয়া মই এইখিনি উলিয়াই লম বিলাহী কিটা বইল কৰিবৰ বাবে পানী গৰম কৰি ৰাখিছিলো পানী গৰম হোৱাত মই বিলাহী কিটা দি দিছো ইয়াতে তে লগতে দি দিম শুকান জলকীয়া কেইটামান এতিয়া এইখিনি অকণমান সময় উতলাই থাকিম যেতিয়ালৈকে বিলাহী কিটা নিহিজে অকণমান সময় বিলাহী আৰু ৰেড চিলিখিনি বইল কৰি থকাৰ পাছত এয়া বিলাহী কিটা সিজিলে এতিয়া মই এইখিনি উলিয়াই লম বইল কৰি লোৱা বিলাহী কেইটাৰ এতিয়া বাকলিবোৰ গুচাই দিম বাকলি গুচোৱাৰ পাছত এই মাজতে মই এনেদৰে কাটি দিছো এতিয়া আমি চাটনিটো বনাবৰ বাবে আগতে ভাজি ৰখা পিয়াজ আদা নহৰুবিলাক দি দিছো ইয়াতে আৰু ইয়া বইল কৰি ৰখা বিলাহী জলকীয়া কেটাও দি দিছো নিমখ দিম মই ইয়াত সোৱাদ অনুযায়ী এতিয়া এইখিনি পিছি লম এয়া মই চাটনিটো পিছি লৈছো এনেদৰে বনালে চাটনিটো খাই খুব বেছি টেষ্টি লাগে চাটনি ৰেডি হৈ গ'ল যিসকলে আগতে এনেদৰে বনাই খোৱা নাছিলে এবাৰ খাই চাবচোন খুব বেছি ভাল পাব খাই এয়া আজিৰ ৰেচিপি মমো চাটনি ৰেডি হৈ গ'ল গতিকে আপোনালোকে আজিৰ ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক কৰিব কমেন্ট কৰিব ৰেচিপিটো কেনেকুৱা পালে আৰু যিসকলে আজি মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি ল'ব যাতে আগলৈ মই কোনো ধৰণৰ ভিডিঅ' আপোনালোকে নটিফিকেশ্যন পাব পাৰে ধন্যবাদ